হেল্ল' গাইজ, আজি মানে পৰহি আহিলে আপোনাৰ। মানে মোৰ এতিয়া মানে হেৰিয়াত একো দিয়া নাই, দিব পৰা নাই। এইকেইদিন মোৰ গাটো ভাল নহয়। এইজনো আহিলে গুৱাহাটীৰ পৰা কেমেৰা চাব। এইজনো আহিলে গুৱাহাটী। এইজন আমাৰ বহুত পুৰণা মানুহ হয়। কি নাম হয় আপোনাৰ? মোৰ নাম আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইন। এতিয়া আমাৰ ৰংঘৰলৈ আহিলে তেওঁ। এতিয়া তেওঁ কি, আমি এতিয়া লগতে মিলি আগৰ পৰাই আমাৰ লগত বহুতখিনি ডান্স ভাল আছে। আজি তেওঁ আমাৰ ওচৰলৈ আহিছে, ইমান দূৰৰ পৰা আহিছে। ক'ৰ পৰা আহিছে? গুৱাহাটী। গুৱাহাটী কোন জেগা? গুৱাহাটী একদম মিৰ্জা বকো। মিৰ্জা? অঁ, মানে এতিয়া আমাৰ দাদাহঁতক খুব ভাল পায় মানে, হয় নহয়? কোনে কোনে ভাল পায়? ৰঞ্জু দাই আৰু বাবুৱা, ৰমেশ বাবু, হয়, এটিলাল আৰু এটা দিলীপ, সিও মানে আহি আছে ইয়াত। তেওঁ কিন্তু হেণ্ডিকেপ হয় দেই। তেওঁ ভৰি handicap। প্ৰতিপালৈ মানে ভৰি চৰিবিলাক ইমান এটা বৰ এটা ভাল নহয় মানে। তেওঁ এনেকেই আহিছে, আমাৰ মন চেনে পাই আহিছে বাৰু। আমাক ফোন কৰি আহিছে, তথাপি আমি মাতিছোঁ এওঁ। তেওঁ কোনো প্ৰব্লেম পোৱা নাইকিয়া এতিয়ালৈকে। কিবা অসুবিধা পাইছে জানো? বহুত শান্তি। বহুত শান্তি আছে ন? দাদাক কেনেকুৱা পাইছে? বঢ়িয়া। বঢ়িয়া। দাদাক ৰমেশ দাক পুৰা ভাল পাইছেনে? বাবুৱা কেনেকুৱা? বাবুৱা বিৰাট মোৰ অন্তৰৰ মানুহ। ৰমেশ বাবু অন্তৰৰ মানুহ। এই আচিলাল পাণ্ড মানুহ মোৰ অন্তৰৰ মানুহ। হয়। এতিয়া আকৌ ৰিটাৰ্ণ কেতিয়া কৰিব? কিহত যাব আপোনাৰ? আপোনাৰতো চব ফ্ৰী আছে চৰকাৰৰ ফালৰ পৰা। ট্ৰেইন পাছ আছে, মই ট্ৰেইনত যাব পাৰোঁ। হয়। গভৰ্ণমেণ্ট STC বাছতো যাব পাৰিম। হয়। মোৰ কাৰণে চব মানে ফ্ৰী চৰকাৰে কৰি থৈ দিছে আৰু। হয়, চৰকাৰে আপোনাক কিবাকিনি দিছেনে? মোক ঘৰো বনাই দিছে চৰকাৰে। চলিবৰ কাৰণেও মোক পইচা পাতি দি থাকে। হয়। মোক বেলেগৰ ওচৰৰ পৰা খোজা-খুজি নকৰোঁ। এতিয়া বাছত অহা মেলা আপোনাৰ এইবিলাক চব ফ্ৰী আছে নেকি? নহয়, বাছত এই পাব্লিক বাছত 400 টকা দিছোঁ। 400 টকা দিছে। আপুনি ক'ব, আপোনাৰ পাৰ্ট আছেতো, আপোনাৰ পৰা কেলৈ ল'ব পাৰে? নহয়, এইটো পাব্লিক বাছত ল'ব আৰু। হয় নেকি? যোনটো আমাৰ গভৰ্ণমেণ্ট বাছ সেইটোত নলয় আৰু। STCত আহে মানে? STCত আহিলে মানে আপোনাৰ পইচাটো কম হয়, হয়তো ল'ব পাৰে, নল'ব পাৰে মানে এনেকুৱা কথা ন? এয়া আপোনালোকক এইজনক মানে আমি আগৰ পৰাই ভাল পাওঁ। তেওঁ আমাৰ মৰম চেনেহ পাই আহিলে ইমান দূৰ। আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো চাই অলপ লাইক কমেণ্ট কৰি দিব আৰু আপুনিও কৰি দিয়ক। আমাৰ ভাইকন ব্লগটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে ন? ঠিক আছে, ধন্যবাদ।